নমস্কাৰ আজি আমি আলোচনা কৰিম যে শেয়াৰ হোল্ডাৰ্স মানে কি শেয়াৰ হোল্ডাৰ্স যাক আমি অসমীয়াত কওঁ অংশীদাৰ হ'ল যিকোনো ধৰণৰ ব্যক্তি সংগঠন এটা ব্যক্তিৰ সমষ্টি বা কোনো কোম্পানী যি অন্য এটা কোম্পানী শেয়াৰ ক্ৰয় কৰে অৰ্থাৎ অংকপত্ৰ ক্ৰয় কৰে এটা কোম্পানী আমি জানো এটা পাব্লিক কোম্পানীয়ে ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে শেয়াৰ ইস্যু কৰে পাব্লিকক যেতিয়া পাব্লিকে সেই শেয়াৰ কিনে সেই পাব্লিকৰ XYZ যিকোনো হ'ব পাৰে কোনবা ব্যক্তিও হ'ব পাৰে পাৰ্টনাৰশ্বিপ ফাৰ্মও হ'ব পাৰে কোম্পানীও হ'ব পাৰে যোনে শেয়াৰ কিনিব তেৱেই কোম্পানীটোৰ শেয়াৰ হোল্ডাৰ্স বুলি আমি কম আৰু শেয়াৰ হোল্ডাৰ্স সকলে শেয়াৰ কিনাৰ লগে লগে তেওঁলোকে সেই কোম্পানীটোৰ প্ৰফিট আৰু লছত অংশগ্ৰহণ কৰে প্ৰথম কথা যে তেওঁলোকে কোম্পানীটোৰ মালিকীস্বত্ব লাভ কৰে এটা কোম্পানীৰ মালিক কোন শেয়াৰ হোল্ডাৰসকল তেওঁলোক কেতিয়া শেয়াৰ হোল্ডাৰ হ'ব যেতিয়া তেওঁলোকে শেয়াৰ কিনিব আৰু তেওঁলোকে যেতিয়া মালিকীস্বত্ব অধিকাৰ পায় তেতিয়া কোম্পানীৰ প্ৰফিট আৰু লছত তেওঁলোকে অংশগ্ৰহণ কৰে অৰ্থাৎ যদি কোম্পানীৰ প্ৰফিট হয় সেই প্ৰফিটৰ এটা অংশ শেয়াৰ হোল্ডাৰবিলাকে লাভ কৰিব আৰু যদি কোম্পানীৰ লোকচান হয় তেনেহলে সেই লোকচান শেয়াৰ হোল্ডাৰ্স সকলৰ হ'ব এইটোৱে হ'ল শেয়াৰ হোল্ডাৰ্সৰ মূল বিষয়বস্তু আশা কৰোঁ তোমালোকে বুজি পালা যদি তোমালোকে বুজি পালা ভিডিঅটো লাইক কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত ভিডিঅটো শ্বেয়াৰ কৰিবা